মোবাইলটা আৰু কিমান টিপিবি? ফেচবুকটা খুললে আন্দোলন, খুললে হুলস্থুল, কি যে হ'ব দেশত। দেশখান যে কি হ'ব ধৰিবই পৰা নাই। ভাই মোবাইল টিপি আছা নেকি? না না মোবাইল টিপা নাই, চাই আছো, ক কি হ'ল? মই বৰ বিপদত পৰছো ৰে, মোক অলপ সহায় কৰিব লাগে। ক ভাই কেনেকে কি বিপদত পৰিলি? বিপদ মানে মই সেই আম্বানী ঘৰত যাম, কিন্তু আম্বানীৰ ঘৰটো বিচাৰি পোৱা নাই, কোনফালে বা? অ হয় নেকি? আহাতে অলপ ভুল হৈছে ৰাস্তাটা, ঠিক আছে। কোনফালে গেলে ভাল হ'ব অলপ কবি নেকি? আম্বানী মানে যে সৰু সৰু চুলি আছে, তাত দাড়ি নাই, সেই আম্বানী নেকি? অ হয় সেইজনে। কোনফালে যাব লাগিব? আচ্ছা মই কৈ আছো ৰ, ভালকে শুনিবি। ইফালে সজাই যাবি, যাই পশ্চিম ফালে এটা ৰাস্তা পাবি। তাৰ পাছত সেই ৰাস্তাতেদি নাযাবি, সিদি নাযাই পশ্চিম ফালে যাবি। তাৰ পাছত কোনফালে যাব লাগিব? তাৰ পাছত দক্ষিণ ফালে যাবি, দক্ষিণ ফালে যাই আৰু উত্তৰ ফালে যাবি। উত্তৰ ফালে যাই একদম সজাই যাই থাকবি আৰু এটা তিনালি পাবি, তিনালিৰ পৰা সেইফালে যাবি, সিফালে ঘূৰি আৰু ডাইন ফালে যাবি। এই ভাই ৰ কি কৈ আছে মই কিচ্ছু বুজা নাই, অলপ লাহে লাহে ক। ইমান জোৰে জোৰে ক'লে মই কেনেকে বুজি পাম? লাহে লাহে ক'ব লাগে ন, ঠিক আছে, মোৰ অলপ ওচৰতা। এইবাৰ ক, লাহে লাহে কবি। সজাই যাবি, সজাই যাই ডাইন ফালে যাবি, ডাইন ফালে যাই আৰু দক্ষিণ ফালে যাবি, দক্ষিণ ফালৰ পৰা ডাইৰেক্ট ডাইন ফালে যাবি। ভাই কি কৈ আছে মই কিচ্ছু বুজা নাই, ইমান লাহে লাহে ক'লে মই কেনেকে বুজিম? কি আবুল টাবুল কৈ আছে ৰে? একবাৰ জোৰে ক'লো 10 হয়, লাহে ক'লে 10 হয়, মই কি কৰিম ক? মানে একবাৰ লাহে ক আৰু একবাৰ জোৰে ক, যেনে মই বুজি পাম। আচ্ছা ঠিক আছে, এইবাৰ কিন্তু ভালকে শুনিবি। এইফালে চিধাই যাবি, চিধাই যাই দক্ষিণ ফালে যাবি, তাৰপিছত আৰু চিধাই যাই যাই উত্তৰ ফালে যাই ডাইন ফালে ঘূৰিবি। ঐ ভাই মোক কি পাগল পালি নেকি? একবাৰ লাহে একবাৰ জোৰে কি কৈ আছে মই কিচ্ছু বুজা নাই কিন্তু। কি মানুহে একবাৰ লাহে কবা কয়, একবাৰ জোৰে কবা কয়, জোৰে ক'লে 10, লাহে ক'লে 10, কি ফাউল টামি লাগাইছে ৰে। দেখ ভাই এনেকে কবি যেনে মই বুজি পাম, মোৰ টাইম নাই, বহুত লেট হৈছে ৰে। আচ্ছা ঠিক আছে, এইবাৰ শুনিবি, মই ভালকে কম। আচ্ছা এইবাৰ ভালকে ক, মোৰ টাইম নাই একেবাৰে। এইফালে চিধাই যাবি, চিধাই যাই 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 এটা তিনালি পাবি, তিনালি পাওয়ার পিছত উত্তর ফালে যাবি। আচ্ছা তার পাছত সিফালে যাই 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 দুটা রাস্তা পাবি, এটা ডাইন ফালে এটা বাও ফালে। না যাবি, সিধাই যাই থাকবি। সিধাই যাম, তাৰপিছত এটা তিনালি পাবি, তিনালিৰ পিছত সিধা ৰাস্তাৰে যাই থাকিবি। তাৰপিছত আৰু পশ্চিম ফালে ঘূৰিবি, পশ্চিম ফালে ঘূৰাৰ পিছত দুটা ৰাস্তা একেলগে পাবি। বাওফালে নাযাবি কিন্তু, ডাইন ফালে যাই থাকিবি যাই থাকিবি যাই থাকিবি। আচ্ছা যাই আছো, তাৰপাছত যাই থাকোঁতে থাকোঁতে ৰাস্তাৰ কি ডাইন ফালে এখন কলেজৰ গেট পাবি, সেই গেটখনৰ লগত এখন দোকান আছে, সেই দোকানখনত যাই জিৰাবি। দোকানখনত আৰু কিয় জিৰাম? দোকানখনত জিৰাই আনা শিখৰ কেপি কিবা যদি খাৱা খাই লবি। আচ্ছা তাৰ পাছত কি কৰিম? আচ্ছা কেপি বা শিখৰ খাওয়া হল, এবার থুক ফেলে ফেলে পশ্চিম ফালে যাই থাকিবি একদম। পশ্চিম ফালে কিমান দূৰলৈকে যাম? একদম যাই থাকাতে 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 এটা চাৰিআলি পাবি, চাৰিআলিত যাই অলপ জিৰাবি, ডাইন ফালে বাও ফালে অলপ চাবি, ক'তবা বয়সস্থ মানুহ ক'ৰবাৰ পৰা ওলাই আহে নেকি। কিয়া বয়সস্থ মানুহ কিয়া লাগে আৰু? কাৰণ সেইজন মানুহক সুধিবি যে আম্বানীৰ ঘৰ কোনটা, কাৰণ বয়সস্থ মানুহটো মিছা কথা নকয়। তেনেহলে তুই ইমান টাইম কি কৰি আছা মোক? না 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 মই চিনি নাপাং যে, সেইকাৰণেহে মই এনে কৈ আছিলো। সব মই ফাউলটামি সব জায়গাত ভাল নালাগে, এনে মোৰ টাইম লেট হৈ আছে, চিনি যদি নাপাই ইমান টাইম কিয় কোৱা নাই মোক? টাইম যে লেট হৈছে সেইটা বুজিছো, কিন্তু আম্বানীৰ ঘৰত কিয় যা, কিবা কাম আছে নেকি? মোৰ কাম আৰু তাৰ লগত কি থাকবো, পুৱাৰ পৰা চাহ খাব পৰা নাই, ঘৰত চিলিণ্ডাৰ নাই, সি বোলে SP গেছ বেচাই, সেই SP গেছ আনবাই মই যাই আছো। এই কথা, ঠিক আছে ৰাগ কৰিব নালাগে, চিলিণ্ডাৰ লৈও চাহ খাব পাবি। চিনি নাপালে ক'ব লাগে, বেকাৰ মোৰ ইমান টাইম লছ হ'ল না, মোৰ কিমান সময় লছ হ'ল তই জানা? ভাই ৰাগ কৰা কিয়া, চিনি পাম কিন্তু মোৰ অলপ ভুল হৈছে সেইকাৰণেহে। আচ্ছা ঠিক আছে, আজি মোৰ লগত যি কৰছা কৰছা, আৰু কোনোদিন কোনো মানুহৰ লগত যে এনেকা কাম নকৰা, চিন নাপালে নাপা বুলি কবি। আচ্ছা দে, আজিৰ পৰা আৰু কোনো মানুহ সহায় নকৰো।
হেই তোৰ সহায় দি কি হ'ব? তই মানুহ বিপদে পেলাবি, তই সহায় কৰিব জানা নেকি? ফাল্টু চলি বেকাৰ খালি ইয়াৰ লগত সময় নষ্ট কৰিলো দেই। কি দিন আহিল কি সমস্যাৰ বুজিয়ে নাপালো। মানুহ ৰাস্তা দেখি দিয়াটাও ভুল দেই। আম্বানী ঘৰত যে SP চিলিণ্ডাৰ বেচাই মই জানো নেকি ক? ৰাইজ আম্বানী যে SP চিলিণ্ডাৰ বেচাই কাইবা জানা নেকি? মোক কমেণ্ট কৰি জানাবিতো। আম্বানী বুলি যে কৈছো, আম্বানী মানে সেই আম্বানী নহয়, আমাৰ যে গাঁৱত আম্বানী আছে এই আম্বানীৰ কথাহে কৈছো।